নমস্কাৰ, গুড আফটাৰনুন। আজি দুপৰীয়া ইমান ঠাণ্ডা বতৰ কৰি আছে, তো আজি মই বেলেগ ধৰণে অকণমান চাহকাপ বনাম বুলি ভাবিছিলোঁ। আৰু চাহকাপ কিন্তু মোৰ কাৰণে বনা নাই দেই, মোৰ ফাদাৰ ইন ল' আৰু মাদাৰ ইন ল'ৰ কাৰণে বনাইছোঁ এনেকৈ জুতিকৈ। মায়ে কৈছে অকণমান বেলেগ ধৰণে বনাচোন আজি চাহকাপ, তো মই এনেকৈ বনালোঁ। ইলাইচি, ডালচেনি আৰু তেজপাত দি কিনে অকণমান চাহপাত কাঢ়া কৰি কিনে দিছোঁ। তাৰপিছত এনেকৈ গাখীৰটো ঢালি দিলোঁ, দি এনেকৈ উতলাই পূৰা একদম উতলাই একদম কমাই দিছোঁ। বহুত মানে শুহি গৈ কিনে অকণমান মানে ৰৈছে চাহ। চাহটো অকণমান চেনি বেছিকৈ দিব লাগে এনেকুৱা চাহত, তো তেতিয়া বহুত টেষ্টি লাগে বুলি কয়। মই কিন্তু নাখাওঁ দে এনেকুৱা গাখীৰ চাহ, মই বেলেগ খাওঁ। মই চাহে নাখাওঁ আচলতে। তো এনেকৈ হৈ গ'ল চাহকাপ ৰেডি। তো কেনেকুৱা লাগিছে মোৰ আজিৰ চাহকাপ জনাব দেই। থেংক ইউ।